আজিৰ বিষয় হৈছে আমাৰ মানসিকতা ভোগবাদী আৰু জাতিবাদী হ'ব লাগেনে? আমাৰ পূৰ্বপুৰুষ মহাপুৰুষ ঋষিমুনি আৰু ভগৱান শ্ৰী ৰাম কৃষ্ণ ভোগবাদী তথা জাতিবাদী নাছিল। তেওঁলোকে মানৱতাবাদ, সমাজবাদ, আধ্যাত্মবাদ, বিকাশবাদ, ৰাষ্ট্ৰবাদক প্ৰথম স্থান দিছিলে আৰু এই আদৰ্শ তথা মানসিকতা লৈ সমাজত কৰ্ম কৰি আগবাঢ়ি গৈছিলে আৰু তেওঁলোকে সমাজক কৰ্মৰ মাধ্যমে এক উচ্চ আদৰ্শৰ প্ৰতিষ্ঠা কৰিছিলে। সেইবাবে আমিও পূৰ্বপুৰুষৰ শুদ্ধ কৰ্ম আৰু মহাপুৰুষ ঋষিমুনি ৰাম কৃষ্ণৰ চৰিত্ৰ তথা কৰ্মক অনুকৰণ কৰি আগবাঢ়ি যাব লাগে। আমাৰ মনত ভোগবাদী মানসিকতা থাকিলে জীৱনত ৰোগ আৰু দুখ বৃদ্ধি পাব। উদাহৰণস্বৰূপে মদ, মাংস ইত্যাদি খালে আৰু বৈশ্যাবৃত্তি ইত্যাদিত লিপ্ত হ'লে, অৰ্থাৎ পতি পত্নীৰ মাজত সন্তান জন্ম দিয়াৰ উদ্দেশ্যে বছৰেকত এবাৰ বা দুবাৰ যৌন সম্পৰ্ক নকৰি অত্যাধিক মাত্ৰাত যৌন সম্বন্ধ কৰা হয়, তেতিয়া শাৰীৰিক মানসিক দুৰ্বলতাৰ লগতে শৰীৰত ৰোগ বৃদ্ধি পাব আৰু সন্তানো বেয়া প্ৰবৃত্তিৰ হ'ব। যিহেতু অত্যাধিক মাত্ৰাত সম্ভোগ কৰিলে সন্তান উদণ্ড স্বভাৱৰ হয়, অৰ্থাৎ মা দেউতাৰ বেয়া গুণ যেনে অত্যাধিক কামনা বাসনা, ক্ৰোধ, লোভ, হিংসা, ঘৃণা ইত্যাদি সন্তানৰো হ'ব। তাৰ বিপৰীতে সংস্কাৰবান, বলৱান, বুদ্ধিমান সন্তান জন্ম দিবৰ বাবে বছৰেকত এবাৰ বা দুবাৰহে যৌন সম্বন্ধ কৰিব লাগে। সেইবাবে আদৰ্শ সন্তান জন্ম দিবৰ বাবে পতি পত্নী সংযমী হোৱা অতি প্ৰয়োজনীয়। ঠিক সেইদৰে জাতিবাদী মানসিকতাৰ পৰা আঁতৰি থাকিব লাগে। আৰু জাতিবাদী মানসিকতা অহাৰ কাৰণ হৈছে আমাৰ দেশক ইংৰাজে জাতিবাদৰ মানসিকতা বৃদ্ধি কৰি ২০০ বছৰ গোলাম কৰিছিলে, যাৰ ফলত আজিও সমাজৰ কিছুমান মানুহৰ মনত জাতিবাদৰ মানসিকতা থাকি গৈছে। আমাৰ মনত যদি জাতিবাদৰ মানসিকতা থাকে তেতিয়া এটা জাতিৰ আন এটা জাতিৰ প্ৰতি হিংসা, ঘৃণা, বেয়া মানসিকতা ইত্যাদি ভাৱনা বৃদ্ধি হ'ব আৰু এটা জাতিৰ বাবে কৰাটো দুৰ্বলতাৰ লক্ষণ হয়, কিন্তু প্ৰতিটো জাতি জনজাতিৰ বাবে কৰাটো মহানতাৰ লক্ষণ হয়। আকৌ জাতিবাদে সমাজক ভাঙে, কিন্তু সমাজবাদ, ৰাষ্ট্ৰবাদ, বিকাশবাদ, মানৱতাবাদ আৰু আধ্যাত্মবাদে সমাজক জোৰে। সেইবাবে আমি অকল নিজৰ জাতিৰ বাবে চিন্তা ভাৱনা নকৰি নিজৰ জাতিৰ লগতে প্ৰতিটো জাতি জনজাতিৰ বাবে চিন্তা ভাৱনা কৰিব লাগে। কাৰণ আমাৰ পূৰ্বপুৰুষ মহাপুৰুষ ঋষিমুনিসকল জাতিবাদী নাছিলে আৰু ভগৱান শ্ৰীৰাম শ্ৰীকৃষ্ণৰ সময়ত বৰ্তমান অৱস্থাত থকা জাতিসমূহ নাছিলে। সেই সময়ত জাতি হিচাপে মানৱ জাতি আছিলে আৰু ভাষা হিচাপে সংস্কৃত ভাষা আছিলে। যিহেতু আজিৰ পৰা ৫০০০ বছৰ আগত ভগৱান শ্ৰীকৃষ্ণৰ সময়ত বৰ্তমান অৱস্থাৰ জাতি তথা ভাষা নাছিলে। যদি সেই সময়ত ভাষা আৰু জাতি থাকিলে হয় তেতিয়া ৫০০০ বছৰ পুৰণি মহাভাৰতৰ ইতিহাস গ্ৰন্থত বৰ্তমান জাতি আৰু ভাষাৰ বৰ্ণন থাকিলেহেঁতেন। সেইবাবে ইয়াৰ পৰা বুজিব পৰা যায় যে সেই সময়ত ভাষা হিচাপে অকল সংস্কৃত ভাষা আৰু জাতি হিচাপে মানৱ জাতিহে আছিলে। সময়ৰ লগে লগে যদি আজি আমাৰ মাজত বিভিন্ন ভাষা আৰু জাতি তথা ধৰ্ম হৈছে, কিন্তু সেই বিভিন্ন জাতিসমূহৰ পূৰ্বপুৰুষ হৈছে আমাৰ মহাপুৰুষ ঋষিমুনি ৰাম তথা তেওঁৰ বংশধৰ মহৰ্ষি মনু। আৰু বিশ্বৰ সকলো ভাষাৰ মা হৈছে সংস্কৃত ভাষা। সংস্কৃত ভাষাৰ পৰাই বিশ্বৰ সকলো ভাষাৰ সৃষ্টি হৈছে। সেইবাবে আমাৰ প্ৰতিটো জাতি জনজাতিয়ে পূৰ্বপুৰুষ মহাপুৰুষ ঋষিমুনিসকলৰ ভাষা, জ্ঞান, গুণ, কৰ্ম, সংস্কাৰ আৰু সংস্কৃতিসমূহৰ অনুকৰণ কৰি আগবাঢ়ি যাব লাগে। তাৰ বাবে সমাজত বৈদিক সনাতন ধৰ্মৰ যিকোনো উৎসৱ হ'লে প্ৰতিটো জাতি জনজাতিয়ে এক হৈ কৰিব লাগে। উদাহৰণস্বৰূপে সমাজত যিকোনো আধ্যাত্মিক অনুষ্ঠান হ'লে প্ৰতিটো জাতি জনজাতিয়ে মিলিজুলি মৰম চেনেহৰ মাধ্যমে কৰিব লাগে। তেতিয়া ইয়াৰ পৰা পূৰ্বপুৰুষ মহাপুৰুষ ঋষিমুনিসকলক সন্মান দিয়া হ'ব। আকৌ যিকোনো সামাজিক অনুষ্ঠান প্ৰতিটো জাতি জনজাতিয়ে মিলিজুলি মৰম চেনেহৰ মাধ্যমে আগবঢ়াব লাগে। ঠিক সেইদৰে আদৰ্শমূলক ৰাষ্ট্ৰ নিৰ্মাণ তথা মানৱ সম্পদ গঢ়াৰ বাবে সকলো জাতি জনজাতিয়ে এক হৈ আগবাঢ়ি যাব লাগে। তেতিয়াহে আদৰ্শ সমাজ তথা দেশৰ নিৰ্মাণ হ'ব।